Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আলু বিলাহী দি হিঙৰা মাছৰ টেঙা জোল। খাবলৈ খুবেই ভাল হয় আৰু বনাবলৈও একেবাৰে সহজ। এতিয়া আহকচোন চাওঁ কি লাগে এই ৰেচিপিটো বনাবৰ কাৰণে। ইয়াৰ কাৰণে প্ৰথমতে কেইটামান হিঙৰা মাছ ভাল ধৰণে ধুই পেটুখিনি কাঢ়ি সাফা কৰি লৈছো আৰু এটা আলু কাটি লৈছো, দুটা কেঁচা জলকীয়া, এটা পিয়াজ, দুটা বিলাহী, কেইফুটামান ৰসুন, এটুকুৰা আদা আৰু অলপমান নৰসিংহ পাত লৈছো। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি ললো আৰু তেলখিনি গৰম হৈ অহাতে প্ৰথমতে হিঙৰা মাছখিনি তেলত দি লৈছো আৰু অকণমান সময় লৰাই দিছো। আৰু এতিয়া অকণমান হালধি দিছো আৰু অকণমান নিমখ দি ভাল ধৰণে গুটিখিনি আকৌ লৰাই দিছো। মাছকেইটা ফ্ৰাই কৰোঁতে অকণমান সাৱধানে ফ্ৰাই কৰিব যাতে মাছকেইটা ভাগি নাযায়। যদি ভাগি যায় তেতিয়া খাবলৈ বেয়া লাগিব। মাছকেইটা ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া কেৰাহীৰ পৰা নমাই ৰাখি লৈছো এখন প্লেটত। আৰু এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে কেইটামান পাঁচফোৰণ দি দিছো আৰু এখিলা তেজপাত দি অকণমান সময় লৰাই দিছো। পাঁচফোৰণখিনি ফুটি অহাৰ পিছতে কাটি ৰখা পিয়াজখিনি দি লৈছো আৰু লৰাই দিছো আৰু এইদৰে লৰাই আধা মিনিট সময় ভাজি ৰাখিব লাগিব। পিয়াজখিনি আধা মিনিট সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াৰ লগত দি দিছো খুন্দি ৰখা ৰচুন আদা এচামুচ। আকৌ ভাল ধৰণে এই গুটিখিনি লৰাই দিছো। পিয়াজখিনি ৰঙচুৱাকৈ ভাজি হৈ যোৱাত এতিয়া কাটি ৰখা আলু কেইটুকুৰা দি দিছো, আকৌ লৰাই দিছো। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছো আৰু অকণমান হালধি দি গুটিখিনি ভাল ধৰণে লৰাই দিছো। আৰু এতিয়া আলুখিনি 2 মিনিটমান সময় ভাজি ৰাখিব লাগিব। আলুখিনি 2 মিনিট সময় ভাজি ৰখাৰ পিছত এতিয়া কাটি ৰখা বিলাহীখিনি দি লৈছো আৰু দুটা কেঁচা জলকীয়া দি দিছো। আকৌ গুটিখিনি লৰাই দিছো আৰু এইদৰে লৰাই প্ৰায় 5 মিনিটমান সময় মই ভাজি ৰাখি ল'ম আৰু এতিয়া ঢাকনখন ঢাকি ৰাখি দিছো। মাজতে ঢাকনখন দাঙি দুই এবাৰ লৰাই থাকিব। 5 মিনিট সময় হৈ গৈছে আৰু এয়া দেখিছে বিলাহীখিনি অলপ সিজি গৈছে। এতিয়া ইয়াৰ লগত পানী যোগ কৰিম। ইয়াতে মই 1 গিলাচৰ জোখাৰে পানী যোগ কৰিছো আৰু অকণমান সময় লৰাই ঢাকনখন ঢাকি ৰাখি দিছো 15 মিনিটৰ কাৰণে। মাজতে ঢাকনখন দাঙি এয়া দেখিছো ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াৰ লগত দি দিছো ফ্ৰাই কৰি ৰখা হিঙৰা মাছকেইটা আৰু মাছকেইটা দিয়াৰ পিছত অকণমান সময় লৰাই পুনৰ ঢাকনখন ঢাকি ৰাখি দিছো 10 মিনিটৰ কাৰণে। আপোনালোকে এই ধৰণে আলু বিলাহী দি হিঙৰা মাছৰ টেঙা জোল বনাই খাই চাব পাৰে। খাবলৈ বিৰাট ভাল হয় আৰু বনাবলৈও একেবাৰে সহজ। মাজতে ঢাকনখন দাঙি দুই এবাৰ মই লৰাই আছিলো আৰু এয়া আলু বিলাহী দি হিঙৰা মাছৰ টেঙা জোলকণ বনাই হৈ গৈছে। আৰু একেবাৰে শেষত অলপমান নৰসিংহ পাত কাটি দি দিছো আৰু অকণমান সময় লৰাই পুনৰ ঢাকনখন ঢাকি ৰাখি দিছো 2 মিনিটৰ কাৰণে। দুই মিনিটৰ পাছত ঢাকন দাঙি এয়া আমাৰ আলু বিলাহী দি হিঙৰা মাছৰ টেঙা জোল বনাই হৈ গৈছে। আপোনালোকে এই ধৰণে এবাৰ বনাই খাই চাব, খাবলৈ বিৰাট ভাল হয়। আৰু শেষত মোৰ এই ভিডিঅ'টো যদিহে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ।